আজি আমি যোৱা বছৰৰ 2025 চনৰ HSLC মানে মেট্ৰিক পৰীক্ষাৰ অসমীয়া আছামিজ ছাবজেক্টৰ আমি আজি গ্ৰামাৰ পাৰ্টটো চাইছোঁ। ইয়াত দিছে যথাস্থানত জ্যোতিষ চিহ্ন বহুৱা। শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা। ইয়াতে একো নাই। প্ৰথম শিক্ষকে ক'লে ইয়াত কমা লাগিব, কমা ঊৰ্ধ কমা অংককেইটা ঘৰত কৰি আনিবা। দাৰি দি পেলাই ঊৰ্ধ কমা এইটো। তাৰপিছত দিছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ডলাৰ বগৰী। ডলাৰ বগৰী মানে ঘূৰি ফুৰা, জনাই বনাই ঘূৰি ফুৰে। ভাত ঘৰ। ভাত ঘৰ হৈছে অতি আপোন ঘৰ, আপোন পৰিয়াল। যিটো পৰিয়াল সঘনাই অহা যোৱা কৰাৰ ফলত যিটো পৰিয়াল বা ঘৰ আপোন হৈ পৰে সেইটোক কয় ভাত ঘৰ। মূৰে কপালে হাত দিয়া, কি কৰোঁ কি নকৰোঁ অৱস্থা। তাৰপিছত দিছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা। আদৰ। আদৰটো বিপৰীত অনাদৰ। উচিত, অনুচিত। চিনাকি, অচিনাকি। তাৰপিছত দিছে এটা শব্দ প্ৰকাশ কৰা, যাৰ সৰুতে মাক বাপেক মৰিছে। ঘাটমাউৰা, এইটো কয় ঘাটমাউৰা। এইখন আমি যোৱা বছৰৰ মানে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়াৰ পেপাৰ, কুৱেশ্যন পেপাৰ, গ্ৰামাৰখিনি চাইছোঁ। যি সদায় ঘূৰি ফুৰে এইটো কয় যা যাবৰ। যি সদায় ঘূৰি ফুৰে যা যাবৰ। যি কথাৰ অৰ্থ নাই, যি কথাৰ অৰ্থ নাই এইটো অৰ্থহীন বা অনৰ্থক বুলি কয়। প্ৰত্যয় আমি এইবিলাক পিছত ভাঙিম। প্ৰত্যয় এইবিলাক আমি ভালকৈ নেক্সট ভিডিঅ'ত আনিম। আমি তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে একে শব্দ, একে অৰ্থ বুজোৱা। এন্ধাৰ। এন্ধাৰ আকৌ কি কয় ৰজনী। ৰজনীটো নকয়তো ৰাতি হয়। এন্ধাৰ মানে তিমিৰ, তিমিৰ মানে আন্ধাৰ। তনয়, তনয় মানে পুত্ৰ। স্বামী, স্বামী মানে পতি। একে অৰ্থ। সমাৰ্থক শব্দ মানে একে অৰ্থ। তাৰপিছত এইখন ৰচনা, এইবিলাক আমি কেনেকৈ লিখিব লাগে তোমালোকক এইবিলাক ভালকৈ দেখুৱাই দিম বা বুজাই দিম। এইবিলাক কিতাপৰ হয়। এইটো এটা দিছে তলৰ বাক্যটি শুদ্ধকৈ লিখা। এইটো শুদ্ধ হোৱা নাই। তোমাৰ দেউতা ঘৰত আছেনে? তোমাৰ দেউতা ঘৰত আছেনে? তোমাৰ দেউতাক মই কিয় দেউতা ক'ম? মানে শুদ্ধটো হ'লে হ'ব। প্ৰশ্নবোধক কুৱেশ্যন আছে, ঠিকে আছে, এইটো একো মানে এইটো ভুল হোৱা নাই। ভুল হৈছে তোমাৰ দেউতাক মই দেউতা বুলিছোঁ, এইটো নহয়। তোমাৰ দেউতাৰা ঘৰত আছেনে? দেউতাৰা, ইয়াত ৰা লাগিব, দেউতাৰা। তোমাৰ দেউতাৰা ঘৰত আছেনে? বাকী কুৱেশ্যন মাৰ্ক প্ৰশ্নবোধক একে থাকিব। তাৰপিছত দিছে পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। মই আজি বজাৰৰ পৰা আহোঁতে এটা ছাগলী কিনি আনিলোঁ। তেনেকৈ হ'ব। খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা। তুমি স্কুললৈ নগলা। তুমি কিয়? এইবিলাক কিয়বিলাক অনুসৰ্গ। তুমি কিয় স্কুললৈ নগলা? তুমি কিয় স্কুললৈ নগলা, ইয়াত হ'ব কিয়। তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। আকৌ সমাৰ্থক শব্দ লিখিব হৈছে মিত্ৰ। মিত্ৰ মানে আমি যিটো কওঁ বন্ধু। কন্যা, কন্যা মানেতো কন্যা আমি যিটো দুহিতা বুলি কওঁ, ছোৱালী দুহিতা। তাৰপিছত দিছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। তাচম্বাক। তাচম্বাক মানে এইটো ব্ৰজাৱলী ভাষা। অসমীয়া, পুৰণি অসমীয়া, এতিয়া আমাৰ আধুনিক অসমীয়াত হ'লে তেওঁলোকক। ৰজনী, ৰজনী মানে ৰাতি। তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। বিপৰীত শব্দ লিখিব দিছে। এইটো আমি সকলোৱে জানো স্বদেশ। স্বদেশটো হ'ব ইয়াৰ বিপৰীত হ'লে স্বদেশ বিদেশ। বিদেশী নহয়, যদি স্বদেশী হ'লে তেতিয়া বিদেশী। স্বদেশ বিদেশ, সুবিধা অসুবিধা।
তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। ল'ৰাৰ বিপৰীত লিংগ হ'লে ছোৱালী, দেউতা হ'লে তোমাৰ মা, সেইটো হ'ব।